অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বাগদিয়া আঞ্চলিক হাফিজিয়া মাদ্ৰাছাৰ বাৰ্ষিক ধৰ্মসভা। গণৰাজ্য দিৱসৰ দিনটোতে এই কথা ঘোষণা কৰে মাদ্ৰাছাখনৰ অধ্যক্ষই। আজি দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে বৰপেটাৰ বাগদিয়া আঞ্চলিক হাফিজিয়া মাদ্ৰাছাটো উদযাপন কৰা হয় গণৰাজ্য দিৱস। পতাকা উত্তোলনৰ লগতে মাদ্ৰাছাৰ ছাত্ৰসকলে সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়। উক্ত অনুষ্ঠানত বাগদিয়া অঞ্চলৰ বহু জ্ঞানী গুণী ব্যক্তিসকলৰ উপস্থিতিত বিশ্ব শান্তিৰ বাবে দোৱা ও প্ৰাৰ্থনা কৰা হয়। অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মাদ্ৰাছাৰ বাৰ্ষিক ধৰ্মসভাত সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট ND অসম। জি আলহামদুলিল্লাহ, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আশা কৰো সকলে ভালে আছে। আল্লাহ পাকৰ অশেষ দয়াত আল্লাহ পাকৰ ৰহমতত আমিও ভালে আছো। আজি আমাৰ ৭৬তম গণতন্ত্ৰ দিৱস আমি উদযাপন কৰিলো বাগদিয়া আঞ্চলিক হাফিজিয়া কাৰিকৰী প্ৰতিষ্ঠানত। আমাৰ অঞ্চলৰ মুৰব্বীসকল, যুৱ বন্ধুসকল আপোনালোকে চাইছে, মানে 100% এলেকাৰ যুৱ বন্ধুসকলে, মুৰব্বীসকলে আমাৰ ইয়াতে উপস্থিত হৈছে। আমি আল্লাহ পাকৰ শুকৰিয়া আদায় কৰিছো আৰু এলেকাৰ মুৰব্বীসকলক, যুৱ বন্ধুসকলক আমি মাদ্ৰাছাৰ ফালৰ পৰা আন্তৰিকভাৱে মুবাৰকবাদ জনাইছো। তাৰ লগে লগে আপোনালোকে চাইছে, আপোনালোকৰ ফালেদি মই মাদ্ৰাছাৰ এজন প্ৰিন্সিপাল হিচাপে, খাদিম হিচাপে আমি অহা ৫ ফেব্ৰুৱাৰী ২০২৫ সাল ফেব্ৰুৱাৰী মাহৰ ৫ তাৰিখত আমাৰ বাগদিয়া আঞ্চলিক হাফিজিয়া কাৰিকৰী প্ৰতিষ্ঠানৰ বাৎসৰিক অধিৱেশন মানে আমি উদযাপন কৰিবলৈ গৈ আছো। বাৎসৰিক অধিৱেশন আমাৰ ইয়াতে উদযাপন হ'ব ইনশাআল্লাহ। প্ৰত্যেক বছৰৰ দৰে এই বছৰতো আমি আপোনালোকৰ জৰিয়তে অত্র অঞ্চল, আমাৰ বাগদিৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই বৰপেটা জিলা তথা অসমবাসী ৰাইজক, খাস কৰি ইছলাম ধৰ্মাৱলম্বী ৰাইজক আমি অনুৰোধ কৰিছো যাতে অহা ৫ ফেব্ৰুৱাৰী বুধবাৰ দিনা আবেলি আসৰৰ নামাজৰ পিছৰ পৰা যিমান দূৰ যায় ৰাতিলৈকে ইনশাআল্লাহ সকলোৱে ইয়াতে উপস্থিত হ'ব। কোরআন হাদিসৰ পৰা আমি যাতে গুৰুত্বপূৰ্ণ বয়ান, ভাষণ আমি যাতে শুনি নিজৰ জিন্দগী পৰিৱৰ্তন কৰিব পাৰো, দেশ তথা জাতিৰ কাৰণে আৰু দিনৰ কাৰণে, ইছলামৰ কাৰণে যাতে আমি খিদমত কৰিব পাৰো, এই বিষয় লৈ আমাৰ ইয়াতে গুৰুত্বপূৰ্ণ ধৰ্মসভা অহা ৫ ফেব্ৰুৱাৰী অনুষ্ঠিত হ'বলৈ গৈ আছে। বাগদিয়া আঞ্চলিক হাফিজিয়া কাৰিকৰী মাদ্ৰাছাৰ ধৰ্মসভাৰ দিনা সভাপতিত্ব কৰিব বাগদি গ্ৰামৰ বিশিষ্ট মুৰব্বী তথা ৰিটায়াৰ্ড টিচাৰ মাননীয় মতিয়াৰ ৰহমান শিকদাৰ সাহেব, তেওঁ সভাপতিত্ব কৰিব। আৰু মুখ্য অতিথি হিচাপে আমি আন্তৰ্জাতিক ইছলামিক স্কলাৰ তথা তৰুণ বক্তা মাননীয় মুতালিবুৰ ৰহমান সাহেব হাফিজ ও মাওলানা, তেখেতক আমি দাৱত কৰিছে, তেখেতে আহিব। আমাৰ বুঢ়ীখামাৰ মাদ্ৰাছাৰ মুহতামিম হাফিজ হিলাল উদ্দিন সাহেব, তেখেতে আহিব, দাৱত কৰিছো। মাননীয় হাফিজ ও মাওলানা আফজালুর রহমান সাহেব, আমাৰ মুফতি হজরত আলী সাহেব, ভৈৰাগুৰি জামে মছজিদৰ ইমাম। তাৰপিছত আমাৰ মাদ্ৰাছাৰ প্ৰাক্তন ছাত্ৰ এজন আছে হাফিজ আনিজুল তালুকদাৰ, তেখেতকো দাৱত দিয়া গৈছে। তেওঁলোকে আহিব ইনশাআল্লাহ, কোরআন হাদিসৰ পৰা গুৰুত্বপূৰ্ণ ভূমিকাত বয়ান কৰিব তথা অসমবাসী ৰাইজ চাব পাৰিব। এলেকাৰ প্ৰত্যেকজন মানুহ ইয়াতে উপস্থিত হৈছে। ইমান ঠাণ্ডাৰ মাজতো আমি এটা ৰেলী কৰিছো আৰু এই গণৰাজ্য দিৱসত আমি দোৱা প্ৰাৰ্থনা কৰিছো। আমাৰ জাতীয় পতাকা আমি ইয়াতে মাদ্ৰাছা প্ৰাংগণত আমি উঠুৱাইছো। এইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু আমাৰ দিলত এটা শান্তি লাগিছে, ভাল লাগিছে।